নিখিল বড়ো ছাত্ৰ সন্থা হৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ যাচিছোঁ প্ৰথমে কিয়নো আমাৰ যি বৰ্ড অফ পিছ একৰ্ড হৈ গ'ল যোৱা 27 জানুৱাৰী 2020 এই মেমৰেণ্ডাম অফ ছেটেলমেণ্টৰে 5.1 যি BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে এটা কাউন্সিল আৰু তাৰপিছত 6.2 যোনটো মেমৰেণ্ডাম অফ ছেটেলমেণ্টত যে বড়ো ভাষা 8 শিডিউলক ৰিকগনাইজ হোৱা আৰু এই ভাষাটো যোৱাকালি অসম চৰকাৰে ইমপ্লিমেণ্টিং কৰি ষ্টেটত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰিলে ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা হৈ অসম চৰকাৰৰ সন্মানীয় চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰক আৰু অসমৰে একজন প্ৰভাৱশালী মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ ধন্যবাদ যাচিছোঁ কিয়নো বড়োসকলৰ কাৰণে এইটো পুৰণা এটা দাবী আছিলে 1993ত যেতিয়া BTC গঠন হৈছিলে ইয়াতো এই অঞ্চলৰ বড়োসকলৰ কাৰণে BSc পাইছিলে কিন্তু অসমত বিভিন্ন জিলাত বড়ো জনগোষ্ঠী আছিলে এই BSc সময়ত এই BTRৰ বাহিৰত থকা বড়োসকলে ৰাজনৈতিক অধিকাৰ পোৱা নাছিলে তাৰপিছত 2003ত বড়োসকলে 6 শিডিউল পাইছিলে কিন্তু 6 শিডিউলৰ বাহিৰত থকা বড়োসকলে বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন বড়ো জনগোষ্ঠী আছিলে তেওঁলোকে একো পোৱা নাছিলে আৰু দীৰ্ঘদিন নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়া থাৰ্ড ফেজ আন্দোলন কৰিছিলে এই সময়ত প্ৰপ'জ বদলিনৰ বাহিৰত বড়োসকলৰ কাৰণে পলিটিকেল ৰাইট ডিমাণ্ড কৰি আহিছিলে আৰু এই লাষ্ট যি বড়ো পিছ একৰ্ড হৈ গ'ল ইয়াৰে এই দফা হিচাপে আৰু অসম চৰকাৰে যোৱাকালি আমি দেখি পালোঁ ইমপ্লিমেণ্ট কৰিলে যে BTRত বাহিৰত বড়োসকলৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যোৱাকালি ইমপ্লিমেণ্ট কৰিলে আৰু বড়ো ভাষাই যে 8 শিডিউলৰ ৰিকগনাইজ ভাষা আৰু এইটো ষ্টেটত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰিলে ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা হৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ যাচিলোঁ আৰু মেমৰেণ্ডাম অফ ছেটেলমেণ্টত বহুত দফা আছে 6.3 যিমান BTRত ভেঞ্চাৰ স্কুল আছে এইটো প্ৰভিঞ্চিয়েলাইজ কৰাত আৰু BTRৰ বাহিৰত বড়ো মিডিয়ামসকলক প্ৰভিঞ্চিয়েলাইজ কৰা আৰু BTRৰ বিভিন্ন মিডিয়ামটো প্ৰভিঞ্চিয়েলাইজ কৰা যে মেমৰেণ্ডাম অফ ছেটেলমেণ্টত এইটো বড়ো যি বড়ো মুভমেণ্ট গ্ৰুপ লগত নিখিল বড়ো ছাত্ৰ সন্থা NDBত আৰু পিপলছ জেনেৰেশ্যন কমিটি আৰু যিমান যে আছে UBPO এই 27ত ছেটেলমেণ্ট হৈ গ'ল বড়ো পিছ একৰ্ড আৰু যিমান দফা আছে বাকী যোনটো ৰূপায়ণ কৰা নাই ইমপ্লিমেণ্টিং কৰা নাই এইটো নেশ্যনেল কমিটমেণ্ট ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহে নেশ্যনেল কমিটমেণ্ট দিছে ভাৰতৰ প্ৰাইম মিনিষ্টাৰে কমিটমেণ্ট দিছে আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি আশাবাদী যি ইমপ্লিমেণ্ট কৰিলে ইয়াৰ কাৰণে ধন্যবাদ আৰু যিমান ৰৈ আছে বাকী যিমান আছে দফাবোৰ এইটো সোনকালে টাইম বিং চাই কিনে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সকলো দফাটো যাতে ইমপ্লিমেণ্ট কৰে ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা অসম চৰকাৰক আমি খুব আশাবাদী এইটো যে টাইম বিং সময়মতে সব গোটেই দফাটো ইমপ্লিমেণ্ট কৰিব অসম চৰকাৰ আমি আশাবাদী পুনৰবাৰ মই নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল আৰু অসমৰ একজন প্ৰভাৱশালী মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰে BJPৰ প্ৰেছিডেণ্ট ৰঞ্জিত ডাঙৰীয়া তেখেতসকলক আমি ইনিচিয়েটিভ লৈ কিনে এই যে দুটা যোৱাকালি ইমপ্লিমেণ্ট কৰিলে ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা হৈ ধন্যবাদ যাচিলোঁ।